উত্তৰ হালমাৰা মহকুমাৰ সদৰ ঠাই অভয়াপুৰী চহৰৰ দক্ষিণ ফালে থকা লালমাটি গাঁৱৰ পশ্চিম প্ৰান্তত এই ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গণেশ মন্দিৰ অৱস্থিত। এই মন্দিৰৰ চৌহদত ভৰি দিয়াৰ লগে লগে এই মন্দিৰৰ পৰিৱেশ এক পবিত্ৰ আশ্ৰম যেন অনুভৱ হয় আৰু আপোনা আপুনিকৈয়ে মনলৈ ভক্তিৰ ভাৱ আহি যায়। এই মন্দিৰৰ ভগ্নাৱশেষবোৰ বৰকৈ চকুত লগা। এই ভগ্নাৱশেষবোৰৰ ভাস্কৰ্য কলাই যেন এই মন্দিৰৰ অতীতৰ বুৰঞ্জী দাঙি ধৰিছে আৰু এই ভগ্নাৱশেষবোৰ এই মন্দিৰৰ চৌহদত বৰ সুন্দৰকৈ সংৰক্ষণ কৰা হৈছে। কোন সময়ত কোন ৰজাৰ পৃষ্ঠপোষকতাত এই মন্দিৰ নিৰ্মাণ কৰা হৈছিল তাক সঠিককৈ ক'বলৈ টান। এই মন্দিৰত শ্ৰী শ্ৰী গণেশ পূজা উপলক্ষে লক্ষাধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা দেখা যায়। এই মন্দিৰত বিবাহ, অন্নপ্ৰাশন, জন্মদিন আৰু গাড়ী মটৰৰ পূজা দিয়াৰ ব্যৱস্থাও আছে। এই মন্দিৰৰ মুকলি প্ৰেক্ষাগৃহত সময়ে সময়ে বিভিন্ন সজাগতা অনুষ্ঠান, খেল ধেমালি, নাম প্ৰসংগ, অস্ত্ৰপ্ৰহৰ আদিও হৈ থাকে। অসম চৰকাৰৰ পুৰাতত্ব বিভাগে ইয়াতে 1974 চনৰ পৰা খনন কাৰ্যৰ কাম হাতত লৈছে। বৰ্তমান পুৰাতত্ব বিভাগে ইয়াতে এটি সৰু যাদুঘৰ নিৰ্মাণ কৰি ঐতিহ্যমণ্ডিত শিলাখণ্ডবোৰ সংৰক্ষণ কৰি ৰখাৰ উপৰিও 3 বিঘা মাটি সংৰক্ষিত এলেকা হিচাপে সংৰক্ষণ কৰিছে। তেওঁলোকৰ মতে এই মন্দিৰ নিৰ্মাণৰ সময় 8ম শতিকাৰ পৰা 10ম শতিকাৰ ভিতৰত বুলি ইতিমধ্যে অনুমান কৰা হৈছে। মাজে সময়ে হৈ থকা প্ৰবল ভূমিকম্পৰ ফলতে গণেশ মন্দিৰটো ধ্বংসপ্ৰাপ্ত হয় নে ব্ৰাহ্মণ কুলতিলক কালাচান্দে ধৰ্মান্তৰিত হৈ কালাপাহাৰ নাম লৈ হিন্দু মন্দিৰ কামাখ্যা মন্দিৰ ধ্বংস কৰি উভতি যোৱাৰ পথত এই প্ৰসিদ্ধ মন্দিৰটোক ধ্বংস কৰি থৈ যায়, এই কথা এতিয়াও নিশ্চিত হোৱা নাই। এই মন্দিৰৰ ধ্বংসৰ কাৰণ আন এটা এয়াও হ'ব পাৰে যে যেতিয়া মালেগড় পাহাৰত মানসকলে গড় বান্ধিছিলে তেতিয়া মানসকলে এই মন্দিৰ ধ্বংস কৰি তাৰে ধন সোণ লুট কৰি নিয়া বুলিও বহুতেই অনুমান কৰে। এই মন্দিৰ শ্ৰী শ্ৰী গণেশ মন্দিৰ বুলি প্ৰসিদ্ধ যদিও প্ৰকৃততে ইয়াতে মহাদেৱ মন্দিৰ আৰু জগন্নাথ মন্দিৰো আছে। একেলগে 3জন দেৱতাৰ মন্দিৰ থকাটো ইয়াৰে এটা বিশেষ বৈশিষ্ট্য।
নামনি অসমৰ অন্যতম প্ৰসিদ্ধ তীৰ্থস্থান হিচাপে আলস্য শ্ৰী শ্ৰী গণেশ মন্দিৰৰ কথা সৰ্বজন বিদিত। জাগ্ৰত এই পীঠস্থানৰ বিষয়ে কিংবদন্তীৰ অন্ত নাই। ৰোগীৰ আৰোগ্য লাভ, অপুত্ৰকৰ পুত্ৰ লাভ, শিপিনীৰ দক্ষতা লাভ আদি ইয়াৰ জনবিশ্বাস। 20 শতিকাৰ প্ৰথম ভাগৰ পৰা ইয়াত পূজা অৰ্চনা চলি আহিছে। ইয়াৰ আগে অটব্য অৰণ্যৰ মাজত এই মন্দিৰৰ ভগ্নাৱশেষবোৰ অনাদৃত হৈ পৰি আছিল। অসম চৰকাৰৰ অধীনস্থ পুৰাতত্ব আৰু খনন কাৰ্য বিভাগে লালমাটি গণেশ মন্দিৰৰ প্ৰাচীন ধ্বংসাৱশেষৰ স্থান কিছু পৰিমাণে খনন কাৰ্য চলাই ইতিহাসৰ কিছু সমল যোগোৱাত সক্ষম হৈছে। অসম চৰকাৰৰ অধীনস্থ আমবাৰীৰ পুৰাতত্ব আৰু খনন কাৰ্য বিভাগে লালমাটিৰ গণেশ মন্দিৰৰ প্ৰাচীন ধ্বংসাৱশেষৰ স্থান কিছু পৰিমাণে খনন কাৰ্য চলাই ইতিহাসৰ কিছু সমল গোটোৱাত সক্ষম হয়। খনন কাৰ্যত উদ্ধাৰ হোৱা ভগ্নাৱশেষবোৰৰ ভিত্তিত পুৰাতত্ব বিভাগে অনুমান কৰে প্ৰাচীন গণেশ মন্দিৰৰ অৱস্থিতিৰ কাল ৮ম-৯ম শতিকাৰ পৰা একাদশ-দ্বাদশ শতিকাৰ ভিতৰৰ বুলি। শিলৰ স্তম্ভ আৰু প্ৰাচীন বেৰত খোদিত হৈছিল সুদক্ষ ভাস্কৰৰ দ্বাৰা গছ লতা ফুলৰ ছবি আৰু বিভিন্ন দেৱ দেৱতাৰ নাৰী মূৰ্তিৰ ছবি। বৰ্তমানলৈকে অসমৰ বিভিন্ন অঞ্চলত উদ্ধাৰ হোৱা প্ৰাচীন মঠ মন্দিৰসমূহৰ ভিতৰত তেজপুৰৰ হাৰুপেশ্বৰৰ শিৱ মন্দিৰৰ ধ্বংসাৱশেষৰ লগত কিছুমান বিশেষ কীৰ্তিচিহ্নৰ সৈতে হুবহু মিল দেখা পোৱা যায়। হাৰুপেশ্বৰত উদ্ধাৰ হোৱা তামৰফলিত ৯ম শতিকাৰ মাজভাগৰ কামৰূপ ৰাজ্যৰ ৰজা বনমালদেৱৰ ৰাজ্যৰ সীমা পৰ্বতৰ কাষ আৰু সাগৰৰ পাৰলৈকে বিস্তৃত হৈছিল বুলি উল্লেখ কৰা আছে। হাৰুপেশ্বৰ মন্দিৰৰ পদ্মচক্ৰ আৰু মন্দিৰৰ মূল স্তম্ভৰ গঠন ৰীতিৰ সৈতে গণেশ মন্দিৰৰ আৰু স্তম্ভৰ শীৰ্ষভাগৰ মিল থকা দেখিবলৈ পোৱা যায়। এই দুয়োটাৰ ক্ষেত্ৰত ইমান মিল দেখা যায় যে হয়তোবা একেজন কাৰিকৰে এই দুয়োটা মন্দিৰ সাজি উলিয়াইছিল, নতুবা দুয়োটা মন্দিৰৰ স্থাপত্য কলাৰ চানেকি একে লোৱা হৈছিল। ইয়াৰ উপৰি এই গণেশ মন্দিৰত উদ্ধাৰ হোৱা শিলত কটা নক্সাৰ সৈতে কিছুমান নাৰী মূৰ্তিৰ ছবিৰ লগত হাৰুপেশ্বৰ মন্দিৰৰ লগত হুবহু মিল দেখা যায়। ইমানবোৰ স্থাপত্য উদ্ধাৰ হোৱা প্ৰত্নতাত্ত্বিক স্থানসমূহৰ ভিতৰত ই লেখত ল'বলগীয়া। ইয়াত নিৰ্দিষ্ট হৈ থকা মন্দিৰৰ ভগ্নাৱশেষবোৰৰ পৰা এটা পূৰ্ণাংগ মন্দিৰৰ পুনৰ নিৰ্মাণৰ কথা ভাবিব পাৰি। এই মন্দিৰৰ ভেটিৰ আৰ্হি যিহেতু এক বিশেষ ধৰণৰ, গতিকে উত্তৰ ভাৰতৰ মন্দিৰবোৰত এনেধৰণৰ আৰ্হি পাই দেখিবলৈ পোৱা নাযায়। সেয়েহে বহুতে ইয়াক উৰিষ্যাৰ পৰশুৰামেশ্বৰ মন্দিৰৰ লগত তুলনা কৰি ৮ম শতিকাৰ বুলি ক'ব খোজে। গতিকে এই মন্দিৰৰ ইতিহাস উদ্ধাৰৰ বাবে ইয়াৰ ভাস্কৰ্যৰ ওপৰত বিশদ অধ্যয়নৰ প্ৰয়োজন আছে। নামনি অসমৰ ভিতৰতে অন্যতম অভয়াপুৰীৰ নিকটৱৰ্তী লালমাটিৰ দোৰামাৰীৰ এই গণেশ মন্দিৰটো এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম মন্দিৰ হিচাপে পৰিগণিত হৈছে। এই মন্দিৰৰ এটা দীঘল ইতিহাস আছে। আমাৰ এই মন্দিৰৰ পাছফালে যিটো প্ৰাচীন শৈল মন্দিৰ আছে, সেইটো একাদশ শতিকাত নিৰ্মিত হৈছিল বুলি প্ৰত্নতত্ত্ববিদসকলে কয়। আৰু এই মন্দিৰৰ চাৰিওফালে ইটাৰে যিটো বেষ্টনী আছিল, জগতি বা পৃষ্ঠ বুলি কয়, এই জগতি বা পৃষ্ঠৰ ওপৰত নিৰ্মিত এই গণেশ মন্দিৰ যিটো শৈল মন্দিৰ আছিল, এই মন্দিৰটো নিৰ্মাণৰ কাল যিটো সেইটো ৮ম-১০ম শতিকা বুলিও যদি কয়, কিছুমানে আকৌ ৮ম শতিকা বুলিও কয়। ইয়াৰ এটা বিশেষ বৈশিষ্ট্যও আছে। সাধাৰণতে এনেধৰণে ইটাৰ বেছৰ ওপৰত মন্দিৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এইটোৱে অন্যতম বুলি কয়। আৰু গণেশ মন্দিৰ হিচাপে ইয়াৰ এটা বিশেষ তাৎপৰ্যও আছে। এই মন্দিৰটো নিৰ্মাণৰ ক্ষেত্ৰত আমি যিখিনি অৱগত হৈছোঁ বা প্ৰত্নতত্ত্ববিদসকলেও কৈছে যে এই মন্দিৰৰ যিটো নিৰ্মাণ শৈলী,
ইটো উৰিষ্যাৰ শ্ৰী পৰশুৰামেশ্বৰ মন্দিৰৰ লগত তুলনা কৰি মানে সামঞ্জস্য আছে বুলি কৈছে। আৰু ইয়াৰ শিলাকুটিসকল খুব সম্ভৱ সেই সময়ত ৰজা মহাৰজাই যেতিয়া এইটো নিৰ্মাণ কৰাইছিল, শিলাকুটিসকল উৰিষ্যাৰ পৰাই আহিছিল, হয়তো মুখ্যতঃ যিসকল আছিল প্ৰধান শিল্পী। আৰু ইয়াৰ শিলাখণ্ডসমূহ সুদূৰ প্ৰায় ইয়াৰ পৰা 1.5 কিলোমিটাৰমান আঁতৰত পশ্চিম দক্ষিণ কোণৰ যিটো মালেগড় পাহাৰ, সেই পাহাৰৰ পৰা আনিছিল বুলি কিছু প্ৰমাণ আছে। আৰু এতিয়াও তাত সেই পাহাৰৰ নামনিতে পাহাৰ ৰক্ষক দেৱতাৰ মূৰ্তি এটাও আছে, এতিয়াও তাত পূজা পাতল হয়। আৰু সম্ভৱ সেই পাহাৰ ৰক্ষক দেৱতাক পূজা কৰিয়ে শিলাখণ্ডসমূহ এই মন্দিৰলৈ লৈ আহিছিল। আৰু এটা প্ৰবাদ আছে যে এই মন্দিৰটো ইয়াতে স্থাপন কৰাৰ আগতে ইয়াৰ পৰা পূব উত্তৰ কোণত প্ৰায় 1 কিলোমিটাৰমান আঁতৰত মূল মন্দিৰটো নিৰ্মাণ আৰম্ভ হৈছিল। কিন্তু পৰৱৰ্তী সময়ত হয়তো ভাবিলে তাত তাৰ ওচৰতে দ অঞ্চল আছে আৰু বানপানীৰ কিছু সমস্যা হয়তো হ'ব পাৰে, সেই কথাটোৱে ভাবি পৰৱৰ্তী সময়ত সিদ্ধান্ত ল'লে ইয়ালৈকে এই মন্দিৰটো অনাৰ বাবে। আৰু সেইমতে সেইটো পিছৰ কথা, সেই সময়ত এটা 1000 বছৰ আগৰ কথা যিটো। আৰু প্ৰবাদ আছে যে সেই সময়ত এটা দৈৱবাণী হৈছিল যে ৰাতিৰ ভিতৰতে এই মন্দিৰটো ইয়ালৈকে লৈ আহিব, স্থানান্তৰ কৰিব। গতিকে ৰাইজক সাৱধান কৰি দিছিল, যিসকল তাত বসতি কৰিছিল, আশে পাশে আছিল, যাতে কোনেও বাহিৰলৈ ওলাই নাহে। আৰু সেই দৈৱবাণীৰ ওপৰত নিৰ্ভৰ কৰিয়ে এই মন্দিৰটো তাৰ পৰা অনা বুলি এতিয়াও মানুহৰ মুখে মুখে প্ৰচাৰিত হৈ আছে। কাৰণ তেখেতসকলে কৈছিল যে এটা ভীষণ শব্দ হৈছিল সেই সময়ত, গোটেই ৰাতি হয়তো এই মন্দিৰটো তাৰ পৰা অনাৰ কাৰণে ইয়াতে ব্যৱস্থা লৈছিল। আৰু যেতিয়া ৰাতি পুৱালে তাতে অৱশিষ্ট অংশ কিছুমান ৰৈ গ'ল, সেইখিনি আকৌ তেনেকৈ তাতে থাকিল, তাৰ পৰা নানিলে। এতিয়াও হয়তো তাত কিছু অংশ তেনেকৈ শিলাখণ্ড আছে। ইয়াতে নতুনকৈ পুনৰ এই মন্দিৰটো নিৰ্মাণ হ'ল। এই মন্দিৰটো তেতিয়া আমাৰ এইটো এটা মানে দুটা কাৰণ আছে। এটা হয়তো যেতিয়া কামাখ্যা মন্দিৰ কালাবাৰে ধ্বংস কৰিছিল, সেই সময়ত হয়তো এই মন্দিৰটো ধ্বংস কৰি ইয়াৰ যিখিনি মূল্যৱান সা সামগ্ৰী আছিল সেইখিনি হয়তো লুট কৰি লৈ গৈছে। আৰু পৰৱৰ্তী সময়ত উত্তৰ পূৰ্বাঞ্চলত যিহেতু ভূমিকম্প প্ৰৱণ এলেকা, গতিকে ইয়াত হয়তো প্ৰবল ভূমিকম্পটো বাকীখিনি ধ্বংস হৈছে। ইয়াৰ আশে-পাশে এটা ইয়াৰ ঐতিহাসিক এটা গুৰুত্ব আছে। কাৰণ সেই সময়ত হয়তো ইয়াতে এই গোটেই অঞ্চলটো এটা বাণিজ্যিক কেন্দ্ৰ আছিল। কাৰণ যিটো নদীপথ ব্ৰহ্মপুত্ৰ আৰু মানাহৰ যিটো সংগমস্থল, সেইটো ইয়াৰ পৰা বেছি দূৰত নাছিল। আৰু গোটেই অঞ্চলটোত হয়তো গাৰো পাহাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন অঞ্চলৰ যিখিনি মূল্যৱান সামগ্ৰী বেচা কিনাই হওক বা সৰবৰাহেই হওক এই অঞ্চলৰ পৰা হৈছিল। গতিকে বহুতে অনুমান কৰে যে এটা উন্নত সভ্যতা ইয়াতে গঢ় লৈ উঠিছিল। আৰু সেই উন্নত সভ্যতাৰ গড়তে হয়তো সেই সময়ত ৰজাই ইয়াতে এটা গণেশ মন্দিৰ স্থাপন কৰিছিল। আৰু হয়, নিশ্চিতভাৱে আহে, দেশ বিদেশৰ পৰাও আহে। বিদেশৰ পৰা যেতিয়া আমাৰ ইয়াতে আহে, তেখেতসকলে প্ৰাচীন আমাৰ যিটো শৈল মন্দিৰ আছে সেই মন্দিৰৰ নক্সাসমূহ চাই তেখেতসকলে আপ্লুত হয়। আৰু তেওঁলোকে মানে এই সূক্ষ্মভাৱে তেওঁলোকে বিশ্লেষণ কৰিব খোজে। গতিকে আমি এই সুযোগতে বিশেষজ্ঞসকলক অনুৰোধ জনাওঁ যে এই মন্দিৰৰ বিষয়ে, যে প্ৰাচীন মন্দিৰৰ বিষয়ে যিখিনি পাৰে, যিটো মূল তথ্য সমৃদ্ধ যদি কিবা তেনেকৈ সমল উলিয়াব পাৰে, তেনেহ'লে নিশ্চিতভাৱে উপকাৰ হ'ব। আৰু এই স্থানক উন্নত কৰাৰ কাৰণে ৰাইজে অহৰহ প্ৰচেষ্টা হাতত লৈছে। মই আগতে ক'ব খুজিছোঁ, যেতিয়া ধ্বংসস্তূপত পৰিণত হৈছিল সেই ঠাইডোখৰ এটা সৰু টিলা সদৃশ আছিল। পাহাৰ এখনৰ যিটো আকৃতি সেই ধৰণৰ আছিল। কিন্তু পৰৱৰ্তী সময়ত 1970 চনত এইটো পুনৰুদ্ধাৰৰ কথাটো কিন্তু আজি 125 বছৰমান আগৰ কথা। এই স্থানীয় দোৰামাৰী গাঁৱৰ উপিনাথ নামৰ মানুহ এজনৰ সপোনৰ আলমত এই মন্দিৰটো পুনৰুদ্ধাৰ হৈছিল, এই টিলাটো যিটো আছিলে। কিন্তু তাৰ আগতে এই অঞ্চলত কিছু কছাৰী মানুহ বসবাস কৰা বুলি কিছুমানে কয়। আৰু এই টিলাটোত
বহুত ধৰণৰ গছ আছিলে আৰু বকুল গছো তেনেকৈ আছিলে। সেই গছৰ তলত তেখেতসকলে পূজা পাতল কৰা বুলি এটা প্ৰবাদ আছে। এটা সময়ত হয়তো মূৰ্তি দেখা নাই, কিন্তু তেখেতসকলে কিবা ভাস্কৰ্য তাত ইয়াতে হয়তো দেখিছিল। ভাস্কৰ্য প্ৰত্যক্ষ কৰিয়ে তেখেতসকলে ইয়াতে হয়তো মন্দিৰ আৰু আগত তেনেধৰণৰ ব্যৱস্থা আছিলে গছক পূজা কৰাটো, গতিকে তাত গছৰ তলত তেনেকৈ চাকি বন্তি দি পূজা কৰিছিল। ইয়াতে দুইফালে আছিল প্ৰৱেশদ্বাৰ। আৰু এতিয়া আমাৰ নতুন মন্দিৰৰ কথাটো আমি এতিয়া আহিম। গতিকে সেই মন্দিৰটো প্ৰত্নতত্ত্ব বিভাগ যেতিয়া 1970 চনত তেখেতসকলৰ লগত যোগাযোগ কৰা হ'ল, তেখেতসকল আহি অসম সংগ্ৰহালয় আৰু প্ৰত্নতত্ত্ব বিভাগে খনন কাৰ্য কৰি এই মন্দিৰটোৰ আৱেষ্টনীখিনি যেনেকৈ উলিয়ালে। পৰৱৰ্তী সময়ত কিছু তেওঁলোকে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিলে, কিন্তু এতিয়ালৈকে শতকৰা 70% শিলাখণ্ড এতিয়াও সুৰক্ষিত অৱস্থাত নাই, মানে সংৰক্ষণ কৰা নাই। আমি এই সুযোগতে অনুৰোধ জনাওঁ, আমি বাৰম্বাৰ অনুৰোধ জনাই আছোঁ যে বহুমূলীয়া এই শিলাখণ্ডসমূহ উন্নতভাৱে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে, আৰু কৰিলে দেশী বিদেশী পৰ্যটক ইয়ালৈ আৰু অধিক ধৰণে ইয়ালৈকে আহিব। হয় 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 হয়, তেওঁ থুলমূলকৈ আমাৰ গোটেইখিনিৰ এটা বিৱৰণ তেওঁ লৈছে যে কেতিয়াৰ মন্দিৰ, ইয়াতে কেনেকৈ ইয়াতে এই মন্দিৰটো স্থাপন কৰা হ'ল, ইয়াতে কিমান আছে মাটি, এই ধৰণৰ কথাবিলাক আৰু উৎসৱ পাৰ্বণৰ কথা কিছু আমাৰ এনে অৱগত কৰোৱা হৈছে। আৰু কিছু আমি স্মাৰক পত্ৰও দিছোঁ যে আমাৰ এতিয়া অভাৱ অভিযোগ ইয়াতে প্ৰধানকৈ ইয়াতে যিহেতু 3টা মন্দিৰ আছে, মুখ্যতঃ গণেশ মন্দিৰ, মহাদেৱ শিৱ মন্দিৰ আৰু জগন্নাথ মন্দিৰ। গতিকে আমাৰ গণেশ পূজাটো প্ৰধানকৈ শুক্লপক্ষৰ বৰদা চতুৰ্থী তিথি যিটো মাঘ মাহৰ, তাত সপ্তাহজোৰা কাৰ্যসূচীৰে ইয়াতে পূজা মহোৎসৱ হয়। আৰু সেইটোৱে আটাইতকৈ আকৰ্ষণীয় হয় যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ জনবহুল এই ইয়াতে দৰ্শনাৰ্থীৰ ভিৰ হয়। গতিকে আমি এইটো এটা বিশেষ তাৎপৰ্য হিচাপে আমি লৈছোঁ যে পৰ্যটন বিভাগেও সেইকাৰণে অলপ গুৰুত্ব সহকাৰে ল'লে ইয়াৰ আৰু প্ৰচাৰ প্ৰসাৰ হ'ব। আৰু ইয়াতে আমাৰ গণেশ চতুৰ্থী যিটো ছেপ্টেম্বৰ মাহত হয়, জন্ম উৎসৱ এদিনীয়াকৈ হয়। তাৰোপৰি আমাৰ শিৱৰাত্ৰি হয় আৰু জগন্নাথৰ ৰথযাত্ৰা দুদিনীয়া কাৰ্যসূচীৰে আমাৰ প্ৰথম যাত্ৰা আৰু উভতনি যাত্ৰা দুদিনীয়াকৈ হয়। গতিকে এইখিনি মুখ্যতঃ আমাৰ উৎসৱ থাকে। তাৰোপৰি আৰু বিভিন্ন মাংগলিক কাৰ্য আৰু বিবাহ আদি, অন্নপ্ৰাশন আৰু বিভিন্ন কাৰ্য ৰাইজে ইয়াতে কৰাৰ সুবিধা পায়। আৰু আমি বছৰত এবাৰ যিটো গণবিবাহ মন্দিৰ পৰিচালনা সমিতি আৰু ভাৰত বিকাশ পৰিষদৰ যৌথ উদ্যোগত আমি গণবিবাহৰ ব্যৱস্থা কৰোঁ, যাতে দুখীয়া উপযুক্ত যুৱক যুৱতীয়ে বিয়া বাৰু পতাৰ কাৰণে এটা সুযোগ। মই এই গণেশ মন্দিৰত সদস্য হিচাপে 1973 চনৰ পৰা জড়িত হৈ আছিলোঁ। তাৰপিছত পূজাৰী হিচাপে জইন হ'লোঁ 2005 মাৰ্চৰ 1 তাৰিখৰ পৰা। আগতে বিয়া বিহু সেৰকম পাতা নাছিল, যাত্ৰীৰ সমাগম কম আছিল, সাধাৰণতে সাধুই পূজা কৰিছিল গোটেই বছৰটোৰ কাৰণে, আৰু পূজাৰ দিনা পুৰোহিতে পূজা কৰিছিল। তাৰপিছত পুৰোহিত ৰাখিল, সেই পুৰোহিতে পুৱা আহে 9টা বজাত গুচি যায়, 3টা নাথাকে। বিয়া বাৰু এতিয়াও হয়, অন্নপ্ৰাশন, চূড়াকৰণ, এইবিলাক মাংগলিক অনুষ্ঠান ইয়াতে হয়। যেতিয়া বিয়া বিহু পাতিব লাগে, এই সাধুৰ দ্বাৰাই ৰাইজ মানি নলয়, তখন পুৰোহিত ৰাখাৰ বাধ্য হ'ল কমিটি। তখন ধীরেন্দ্রনাথ উপদেষ্টা, এই অনুকূল নাথে প্ৰেচিডেণ্ট আছিল। তেওঁলোকে মোক ক'লে যে তোমাক ফাৰ্ষ্ট চান্স দিছোঁ, তুমি ইয়াতে পুৰোহিত হিচাপে থাকিব লাগে। সেই হিচাপত মই জইন হ'লোঁ পুৰোহিতত। ইয়াতে এই ঐতিহ্যমণ্ডিত গণেশ মন্দিৰ, গণেশ পূজা হয় মাঘ
শুক্লা চতুৰ্থী তিথিত মাঘ মাহত হয়। সেই মাহত এক সপ্তাহ মেলা থাকে, খুব জাঁকজমকে পূজা হয়, ভিড় হয়। যেই হোক এটা অনুষ্ঠান জাঁকজমকত যেতিয়া পূজা হয় এই অঞ্চলত এই গণেশ মন্দিৰটো ৰেকৰ্ড ল'বলগীয়া। বাহিৰৰ পৰা মানুহ আহে সেই সময়ত। বাহিৰৰ পৰাতো আমাৰ ভাৰতৰ গোটেই জেগাৰ পৰাই মানুহ আহে। এখন ৰাজস্থান, কেৰেলা এইবিলাকৰ পৰাও মানুহ আহে, মাৰৱাৰীবিলাক আহে, এইবিলাক ৰাজস্থান, হাৰিয়ানা এইবিলাকৰ পৰা বহুত আহে। ইয়াতে অহা যোৱা তেওঁলোকৰ চলি থাকে। তো মই যেতিয়া প্ৰথমতে ইয়াতে আহিছিলোঁ, মন্দিৰখন দেখোঁ, তেতিয়া মাত্ৰ গণেশৰ মন্দিৰতে একবাৰ টিনৰ ঘৰ আছিল। ইয়াৰ বাহিৰে আৰু ইয়াতে টিনৰ কোনো আকাৰ নাই। তাৰপিছত ক্ৰমাগত জনবিস্ফোৰণত মানুহৰ উন্নতি আহিল, ৰাইজৰ সমাগম হ'ল, আয় উন্নতি হ'ল। এই আয় উন্নতিৰ দ্বাৰাই ৰাইজৰ অনুদানৰ দ্বাৰাই এই গণেশ মন্দিৰখন এখন গণেশ মন্দিৰ, শিৱ মন্দিৰ আৰু জগন্নাথ মন্দিৰ তিনিটাই ইটা চিমেণ্টৰে প্ৰস্তুত কৰা হৈছে। ইয়াতে গণেশ পূজাৰ পিছত শিৱ পূজা হয়। শিৱ চতুৰ্থীত ফাল্গুন মাহৰ কৃষ্ণা চতুৰ্দশী তিথিত শিৱ পূজা হয়। তাৰপিছত আৰু এটা অনুষ্ঠান, এইটো জগন্নাথ দেৱৰ ৰথযাত্ৰা, আহাৰৰ শুক্লা দ্বিতীয়া তিথিত। উৰিষ্যাত যেতিয়া জগন্নাথ দেৱৰ ৰথযাত্ৰা হয়, আমাৰতো সেই সময়ত এই ৰথযাত্ৰা হয়। এই এটা অনুষ্ঠান প্ৰথমতে যোৱা আৰু দ্বিতীয়তে আহা, এই এক সপ্তাহৰ এটা অনুষ্ঠান। কিন্তু এক সপ্তাহ অনুষ্ঠানটো এক সপ্তাহ নাথাকে, এই আহা আৰু যোৱা এই 2 দিনে মেলা বাজাৰ হয় আৰু